প্ৰতিটো পুৱাই জীৱনলৈ কঢ়িয়াই আনে নতুন সম্ভাৱনা, মনত সাহস আৰু সতেজতা ৰাখি আজিৰ দিনটো আৰম্ভ কৰিছোঁ। এয়া মোৰ ৰাতিপুৱাৰ পৰিৱেশ। ফুলবোৰ বেয়াই হৈছে প্ৰায়। প্ৰথমতে এয়া ব্ৰাছ কৰি গা ধুই ল'লোঁ, তাৰপিছতে এয়া ধূপ জ্বলালোঁ আৰু মই এতিয়া ৰেডি হৈ লওঁ। মোৰ যিহেতু ডিউটি আছে, যাৱতীয় কাম কাজ সকলো কৰি মেলি কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। নেক্সট ভিডিঅ'ত দেখুৱাম। মই ৰেডি হৈ পেলাই এয়া স্কুটিখন লৈ আজি ওলালোঁ। এনেই মানুহজনে থৈ আহে বাৰু, আজি কিবা কামত তেওঁ ৰাতিপুৱাই ওলাই যাব লগা হ'ল। আৰু মোৰ এয়া কৰ্মস্থলী, মোৰ মৰমৰ ঠাইডোখৰ। তাৰপিছতে ডিউটি কৰি মেলি আমি অকণমান কিবাকিবি কিনিলোঁ। কালিলৈ যিহেতু ডক্টৰছ ডে আছে, গতিকে তাৰে অকণমান প্ৰিপেৰেশ্যন। মেলি চাওকচোন কি কিউট কিউট গিফ্ট আছে দোকানখনত। তাৰপিছতে আমি গোটেইকেইটাই মিলি একাপ চাহ খালোঁ। আমি গোটেইবোৰ এটা ফেমিলি নিচিনাকৈ থাকোঁ। বহুত বেছি ভাল লাগে তেওঁলোকৰ লগত সময় পাৰ কৰি। ডিউটিৰ পৰা আহি এয়া মোৰ মা ঘৰত সোমালোঁ, মানে মোৰ নিজৰ ঘৰত। এয়া চাওকচোন উপাসনা। বিয়াৰ পিছত নিজৰ ঘৰখনলৈ অহাৰ আনন্দই সুকীয়া, নহয়নে বাৰু? এয়া বোৱাৰীসকলেহে বুজি পাব। এয়া আমাৰ মিকি, তাক আকৌ মই আহি কিবা এটা নিদিলেই সি পিছে পিছে ঘূৰি ফুৰে। তাৰপিছতে সোমালোঁ এয়া আমাৰ ঘৰৰ ওচৰতে থকা পলিটেকনিক কলেজখনত। মানুহজনৰ কিবা এটা কামৰ কাৰণে চেক এখন জমা দিবলগীয়া আছিলে। এয়া আহি পাই গ'লোহি ৰুম। তাৰপিছতে কাপোৰ কানি সলাই আকৌ এয়া বোৱাৰীৰ জীৱন ব্যস্ত। মানুহজনলৈ বুলি আবেলি চাহকাপ, দুপৰীয়া ভিডিঅ' কৰিবলৈ সময়ে নাপালোঁ যিহেতু আলহী আছিলে ঘৰত। বাৰু আজিলৈ আহিছোঁ, গুড নাইট। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।